আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন, বিখ্যাত ৰামেশ্বৰী মন্দিৰ কোন ঠাইত অৱস্থিত? ৰামেশ্বৰী মন্দিৰ কোন ঠাইত অৱস্থিত? আনচাৰ বিটো শুদ্ধ হ'ব, তিনিচুকীয়াত। বিখ্যাত ৰামেশ্বৰী মন্দিৰ তিনিচুকীয়াত অৱস্থিত। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ। প্ৰথম অসমীয়া খেলুৱৈ কোন, যোনে অৰ্জুন বঁটা লাভ কৰিছিলে? আহি থকা দেখা যায় প্ৰশ্নটো। আনচাৰ এ শুদ্ধ হ'ব, ভোগেশ্বৰ বৰুৱা। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ হৈছে ভোগেশ্বৰ বৰুৱা। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিলে? আনচাৰ চিটো শুদ্ধ হ'ব, আনোৱাৰা টাইমুৰ। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আছিলে আনোৱাৰা টাইমুৰ। আইদেউ সন্দিকৈ কিহৰ সৈতে জড়িত আছিল? আইদেউ সন্দিকৈ কিহৰ সৈতে জড়িত আছিলে? আনচাৰ ডি শুদ্ধ হ'ব, চলচ্চিত্ৰৰ অভিনেতা হিচাপে জড়িত আছিলে আইদেউ সন্দিকৈ। 2021 চনৰ 5 জুনত অসম চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় উদ্যানখন। কোনখন ৰাষ্ট্ৰীয় উদ্যান 2021 চনৰ 5 জুনত ঘোষণা কৰিছিলে? আনচাৰ বিটো শুদ্ধ হ'ব, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান 2021 চনৰ 5 জুনত অসম চৰকাৰে ঘোষণা কৰিছিলে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মহিলা ন্যায়াধীশ। অসমীয়া মহিলা ন্যায়াধীশ প্ৰথমগৰাকী উচ্চতম ন্যায়ালয় গুৱাহাটীৰ। আনচাৰ এইটো শুদ্ধ হ'ব, মীৰা শৰ্মা। মীৰা শৰ্মা আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ। বৰতোৱাত কোনজন বৈষ্ণৱ মহাপুৰুষৰ জন্ম হৈছিলে? বৰতোৱাত কোনজন বৈষ্ণৱ মহাপুৰুষৰ জন্ম হৈছিলে? আনচাৰ চি শুদ্ধ হ'ব, শংকৰদেৱৰ। বৰতোৱাত শংকৰদেৱৰ জন্ম হৈছিলে। প্ৰথম অসমীয়া মহিলা আলোচনী। ইম্পৰ্টেণ্ট হয়, প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নামটো কি আছিলে? আনচাৰ ডিটো শুদ্ধ হ'ব, ঘৰজেউতি। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম হৈছে ঘৰজেউতি। চিৰ চেনেহী মোৰ ভাষা জননী গীতটো ৰচয়িতা। ইম্পৰ্টেণ্ট হয়, চিৰ চেনেহী মোৰ ভাষা জননী গীতটো কোনে ৰচনা কৰিছিলে? আনচাৰ ডিটো হ'ব, মিত্ৰদেৱ মহন্তই। চিৰ চেনেহী মোৰ ভাষা জননী গীতটো মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিলে। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈ। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈ কোন? আমি প্ৰথম অসমীয়া কথা গম পালোঁ, প্ৰথম অসমীয়া মহিলা কোন? আনচাৰ এ শুদ্ধ হ'ব, মনালিছা মেহতা বৰুৱা। মনালিছা মেহতা বৰুৱা প্ৰথম মহিলা অৰ্জুন বঁটা লাভ কৰা। অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল। অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিলে? আনচাৰ বি শুদ্ধ হ'ব, ছাৰ আকবৰ হাইদৰি। অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিলে ছাৰ আকবৰ হাইদৰি। অসম এছ'চিয়েশ্যনৰ পৃষ্ঠপোষকতা আছিল। অসম এছ'চিয়েশ্যনৰ পৃষ্ঠপোষকতা আছিল, পৃষ্ঠপোষক আছিল। আনচাৰ চিটো শুদ্ধ হ'ব, প্ৰভাত চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যনৰ পৃষ্ঠপোষক আছিল প্ৰভাত চন্দ্ৰ বৰুৱা। পৰাগ কোন জনগোষ্ঠীৰ লোক উৎসৱ? পৰাগ কোন জনগোষ্ঠীৰ লোকসকলৰ উৎসৱ? আনচাৰ ডি শুদ্ধ হ'ব, মিচিংসকলৰ। পৰাগ মিচিংসকলৰ উৎসৱ। অসমীয়া নৱবৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান হিচাপে জনাজাত। কোনখনক জনাজাত পীঠস্থান হিচাপে? আনচাৰ চিটো শুদ্ধ হ'ব, মাজুলী। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰ বা পীঠস্থান হিচাপে মাজুলীক জনাজাত। অসম চৰকাৰৰ প্ৰথমগৰাকী সাহিত্যিক পেঞ্চনাৰ। কোনগৰাকী সাহিত্যিক প্ৰথম পেঞ্চনাৰ হয় অসম চৰকাৰৰ? পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা হৈছে অসম চৰকাৰৰ প্ৰথমগৰাকী সাহিত্যিক যোনে পেঞ্চন পাইছিলে, পেঞ্চনাৰ হয়।
অসমৰ পশ্চিম সীমাত থকা চুবুৰীয়া ৰাষ্ট্ৰখন অসমৰ পশ্চিম সীমাত কোনখন ৰাষ্ট্ৰ আছে আমাৰ আনসাৰ এইটো শুদ্ধ হ'ব বাংলাদেশখন আছে অসমৰ পশ্চিম সীমাত থকা চুবুৰীয়া ৰাষ্ট্ৰখন হৈছে আমাৰ বাংলাদেশ অসম গণ পৰিষদ গঠন হৈছিল অসম গণ পৰিষদ কেতিয়া গঠন হৈছিলে কিমান চনত আনসাৰ চিটো শুদ্ধ হ'ব 1985 চনত অসম গণ পৰিষদ গঠন হৈছিলে 1985 চনত অসম সাহিত্য সভাই সাহিত্য দিৱস পালন কৰে সাহিত্য সভাই কেতিয়া পালন কৰে কোন তাৰিখে আনসাৰ চিটো শুদ্ধ হ'ব 26 মাৰ্চ তাৰিখে অসম সাহিত্য সভাই সাহিত্য দিৱস পালন কৰে 26 মাৰ্চ তাৰিখে মাজুলীক জিলা হিচাপে ঘোষণা কৰিছিল মাজুলীক জিলা হিচাপে কেতিয়া ঘোষণা কৰিছিলে আনসাৰ এইটো শুদ্ধ হ'ব ছেপ্টেম্বৰ 2016 ছেপ্টেম্বৰ মাহত ঘোষণা কৰিছে 2016 চনৰ মাজুলীক জিলা হিচাপে দা আসাম ট্ৰিবিউন কাকতখন উলিয়াইছিল দা আসাম ট্ৰিবিউন কাকতখন কোনে উলিয়াইছিলে আনসাৰ চিটো শুদ্ধ হ'ব ৰাধা গোবিন্দ বৰুৱাই দা আসাম ট্ৰিবিউন কাকতখন সম্পাদনা কৰিছিলে